নমস্কাৰ সকলোকে মই শৰৎ ৰাগ ভাল বেয়া খবৰসমূহ আহি গৈ থাকিব কিন্তু আজি জানো হক এনে এগৰাকী মহিলাৰ বিষয়ে যাৰ জীৱন গাথাই সকলোকে অনুপ্ৰাণিত কৰিব তেওঁ হৈছে অৰুণিমা সিনহা যাক পেলাই দিয়া হৈছিল চলন্ত ৰেলৰ পৰা আৰু তেওঁ হৈছে পৃথিৱীৰ প্ৰথম গৰাকী অক্ষম মহিলা যিয়ে এভাৰেষ্ট জয় কৰিছিল জানো হক তেওঁ অদম্য সাহস আৰু সংকল্পৰ জীৱন গাথাৰ বিষয়ে এইগৰাকী মহান মহিলা অৰুণিমা সিনহাৰ জন্ম হয় 1988 চনৰ উত্তৰ প্ৰদেশত তেওঁ এগৰাকী ভাল ভলিবল খেলুৱৈ আছিল আৰু তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল কিন্তু 2011 চনত তেওঁৰ লগত এনেকুৱা এটা ঘটনা ঘটে যিটো ঘটনাই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলায় যিটো ঘটনাৰ বাবে তেওঁ জীৱন আৰু মৃত্যুৰ লগত যুঁজিবলগীয়া হৈছিল 2011 চনত তেওঁ লক্ষ্ণৌৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছিল আৰু তেতিয়াই সেই ট্ৰেইনখনত থকা এটা ডকাইতৰ দলে তেওঁ সোণৰ চেইনডাল কাঢ়ি তেওঁ চলন্ত ৰেলখনৰ পৰা তেওঁ বাহিৰলৈ দলিয়াই পেলাই দিছিল আৰু তেতিয়া অন্য এখন ট্ৰেইন আহি তেওঁ ভৰিটো ছিঙি পেলাইছিল যদিও তেওঁ জীৱন যুদ্ধৰ সৈতে যুঁজি আছিল কিন্তু তেওঁ হাৰ মনা নাছিল তেওঁ সাজু আছিল জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সৈতে যুঁজিবলৈ এটা ভৰি কাটি পেলোৱাৰ পিছত আমি যদি নিজক সেই স্থানত ৰাখি চাওঁ ভাবক আমাৰ কেনেকুৱা অনুভৱ হ'লে এতিয়াই মই নিজেই বা আমি কিছু ক্ষেত্ৰত ফেইলিয়াৰ অনুভৱ কৰোঁ কিন্তু তেওঁ এটা ভৰি কাটি পেলোৱাৰ পিছত মনত স্থিৰ কৰিছিল যে এটা ভৰিৰে অসাধ্যক সাধন কৰাৰ এভাৰেষ্ট জয়ৰ সংকল্প আৰু তাৰ বাবে আৰম্ভ কৰে এভাৰেষ্ট যাত্ৰাৰ কঠোৰ প্ৰশিক্ষণ আৰু সময় আহে সেইকণ সময়ৰ যাৰ সংকল্প তেওঁ মনত দৃঢ়তাৰে বান্ধিছিল অজস্ৰ বাধা আৰু কষ্টক নেওচি 2013 চনৰ 21 মে তাৰিখে তেওঁ জয় কৰে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত মাউণ্ট এভাৰেষ্ট প্ৰমাণ কৰি দেখুৱালে যে দৃঢ় সংকল্প থাকিলে কোনো বাধাই ৰাস্তাৰ গাইড হ'ব নোৱাৰে मैं जब इस जर्नी के लिए निकल रही थी तो मेरी माँ ने और बछेंद्री मैम ने मुझे बोला था कि अरुणिमा जब एवरेस्ट की जर्नी में तुझे लगे कि शायद ये एवरेस्ट समिट नहीं हो पाएगा तू जहाँ पर भी होना वहाँ पर खड़े होकर हल्का सा पीछे मुड़कर देखना और ये सोचना एक एक कदम चल के तू यहाँ तक पहुँची सुनाई मुझे सब दे रहा था लेकिन दिखाई सिर्फ एवरेस्ट टॉप বিশ্বাস আৰু কৰ্মক প্ৰাধান্য দি ফল সময়ৰ ওপৰত দিয়ক অৰুণিমা সিনহাৰ এই কাহিনীটোৱে বাৰু আপোনাকো অনুপ্ৰাণিত কৰা নাই কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকৰ মাজলৈ ভাল ভিডিঅ'সমূহ দিবলৈ সদায় চেষ্টা কৰিম আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জয় আই অসম